নমস্কাৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজি অসমীয়া শব্দাৰ্থ মই আলোচনা কৰোঁ। ভাও, অভিনয়, ক্ষয়-ক্ষতি, হানি, মহত্ব, শ্ৰেষ্ঠতা, প্ৰলম্বত তুলি থকা কাৰ্য, জলধৰ, মেঘ। বিভুৰ, মগ্ন, নিৰ্দেশ, আজ্ঞা, সুদূৰ, বহুদূৰ, দস্তাবেজ, দলিল, প্ৰজ্ঞাপক বিশেষভাৱে প্ৰচাৰ কৰোঁতা। ধ্ৰুৱ, নিশ্চয় বা নিশ্চিত, সংগ্ৰাম, ৰণ, মহাশ্বেতা, সৰস্বতী, উচ্ছন্ন, নষ্ট, প্ৰাসাদ, অট্টালিকা। সংকুচিত, আশংকাযুক্ত, ৰুচিবোধ, স্বাদ, ভূতাত্ত্বিক পৃথিৱীৰ উপৰিভাগ আৰু অভ্যন্তৰ সম্পৰ্কীয়, প্ৰসাৰিত, বহলোৱা কাৰ্য।